সুধিব পাৰিব ওকে the house is open for interaction now Sir, মই কেইটামান পইণ্টছৰ কুৱেশ্যন সুধিব বিচাৰিছোঁ পইণ্ট নাম্বাৰ 1 2 তেতিয়া ক'লে মই তেতিয়াৰ পৰা শুনি আছোঁ তাত এটা পইণ্ট মই শুনি পাইছোঁ যে ট্ৰেইনিং চবৰ কাৰণে দিয়ে বাট মই 6 মান্থছৰ পৰা কৰি আছোঁ মই আজিলৈকে মাছৰুমৰ ট্ৰেইনিংটো পাইছোঁ ডেফিনেটলি মই কেবিকেৰ পৰা আৰু বডলেণ্ড ইউনিভাৰ্চিটিৰ পৰা পাইছোঁ কিন্তু যিটো লোন এপ্লাই কৰিব লাগে তাৰ কাৰণে মানে খালি মই নহয় বহুত কেইজন ফাৰ্মাৰে মানে চাৰ্টিফিকেটটো নাপায় ছাৰ এইটো মেইন ইছ্যুটো হ'ল যাতে আমাক মাছৰুমটোতো ট্ৰেইনিং দিলে এলং উইথ দেট ফুড প্ৰচেছিঙৰ ট্ৰেইনিংটোও যাতে আমাক দিয়ে এলং উইথ মানে চাৰ্টিফিকেট ছাৰ সেইটোৰ কাৰণে যদি ব্যৱস্থা কৰি দিয়ে আমাৰ বহুত কেইটা ফাৰ্মাৰক তেতিয়া আমাৰ কাৰণে বহুত ভাল হয় ছাৰ আৰু নাম্বাৰ 2টো হ'ল এতিয়া যিমান কেইটা ষ্টল আছে ছাৰ সবতে ফুড প্ৰচেছিং অলপকৈ আছে যেটো আমি ডাঙৰ স্কেলত কেতিয়াও কৰিবলৈ নোৱাৰো ছাৰ এটো খালি হ্যান্ডমেড প্ৰডাক্ট আৰু এটো আমি খালি লোকেলত ইউজ কৰিব পাৰিম আৰু যদি ডাঙৰ প্ৰডাক্ট বনাব লগা হয় আমাক বহুত কেটা মেচিনাৰী লাগিব ছাৰ লাইক আমাক ড্ৰায়াৰ লাগিব ছাৰ ওভেন লাগিব ছাৰ আৰু আমাক পাউচ সিলিং মেচিন লাগিব ছাৰ আৰু আমাক ইনগ্ৰেডিয়েন্টস মিক্সিং মেচিন লাগিব ছাৰ আৰু স্প্ৰে মেচিন অটোমেটিক স্প্ৰে মেচিনটো ছাৰ যেটো নরমালটো আমাক দিয়ে বেছিভাগে তো নরমালটো দি 1000 পেকেটও যদি সিলিন্ডারও যদি আমি মাশরুম কৰো স্যার তেতিয়া বহুত মানে ডিস্টারবেন্স হৈ যায় স্যার কৰিব লাগে তাৰ পিছত যেনেকৈ স্যার জার পেকিং মেচিন ফয়েল সিলিং মেচিন ইয়াৰ মাজতে মই জানো স্যার ডিপার্টমেন্ট কেটা হিমান কেটাটো দিব নোৱাৰিব স্যার বাট ডেফিনেটলি যদি তাৰ মাজত ইম্পৰ্টেন্ট কেটা দুটা মান যদি এটা ফাৰ্মাৰক যদি মেচিন কেটা দিয়া হয় স্যার তেতিয়া বহুত ভাল পাম স্যার আৰু নাম পিএমই টিম আৰু আপোনাৰ আপাৰ টিম একেলগত এনসার কৰিম ওকে বিকজ একেলগত কাম কৰি আছে তো ঠিক আছে হেল্ল' আপোনাৰ নামটো ক'ব নেকি বাৰু করিসিত নার্জারি স্যার নাৰ্জাৰী ন হয় স্যার আচ্ছা প্ৰথম কওঁ যে নোৱাৰা কথাটো হেৰা বেয়া কথা বৰ শুনিছিল চাগে নহয় জানো সো আমি পাৰিম বুলি আগবাঢ়িব লাগিব হয় স্যার নোৱাৰিম বুলি আমি যদি চিন্তা কৰি লওঁ তেতিয়াহ'লে আমি একো কামতে আমি আগবাঢ়িব নোৱাৰিম রাইট স্যার সো প্ৰশ্নকেইটা তোমাৰ আছিলে যে প্ৰথম সুধিছিলে ট্ৰেইনিঙৰ কাৰণে নহয় জানো রাইট স্যার সো আমাৰ যোনখন আঁচনি আছে প্ৰধানমন্ত্ৰীৰ ক্ষুদ্ৰ খাদ্য সাংসাৰিকৰণ উদ্যোগৰ আনুষ্ঠানিকৰণ আঁচনি অৰ্থাৎ PMFME আঁচনি সো তাত ট্ৰেইনিং আৰু কেপাচিটি বিল্ডিঙৰ কাৰণে সেপাৰেট এটা বেনিফিচিয়েল কম্পনেণ্টে আছে সো গতিকে এইটো বেটছত দিয়া হয় আৰু তাৰ কাৰণে আইদাৰ আপুনি এইটো নহয় যে মেণ্ডেটৰী নহয় যে আপুনি স্কিমত এপ্লাই কৰিছে তেতিয়াহে আপুনি ট্ৰেইনিং পাব আপুনি স্কিমত এপ্লাই নকৰাকৈ ট্ৰেইনিং পাব পাৰে এট দ্য সেম টাইম যদি আপুনি এপ্লাই কৰে তাৰ পিছতো আপুনি ট্ৰেইনিঙৰ কাৰণে আবেদন কৰিব পাৰে সো সেই কম্পনেণ্টটো অপেন হৈ আছে আপোনালোকে এপ্লাই কৰিব পাৰিব বাট এইটো বেটছত হয় বেটছ অফ 30 সো সেই বস্তুটো আপোনালোকে আমাৰ ডিষ্ট্ৰিক্টত যোনজন আমাৰ সমল ব্যক্তি আছে ডিষ্ট্ৰিক্ট ৰিসোৰ্স পাৰ্সন তেওঁৰ লগত কন্টেক্ট কৰিলে তেওঁ আপোনাক গাইড কৰিব প্ৰথম কথা দ্বিতীয় কথাটো হ'ল যে আমাৰ স্কিমত এনেকুৱা ধৰণৰ একো মেণ্ডেট নাই যে এখন স্কিমৰ আন্ডাৰত যদি আপুনি লোন এপ্লাই কৰিব বিচাৰিছে তেতিয়া ট্ৰেইনিং সাৰ্টিফিকেটৰ প্ৰয়োজন হয় এটো মেণ্ডেটৰী নহয় আপুনি ট্ৰেইনিং ল'ব পাৰে কিন্তু এটো নহয় যে ট্ৰেইনিং সাৰ্টিফিকেট থাকিলেহে বেংকে আপোনাৰ লোন সেকশন কৰিব নো ডাউট ইট ইজ অলৱেজ এ বোনাস ইফ ইউ হ্যাভ এ ট্ৰেইনিং সাৰ্টিফিকেট সো হেতু এটা কথা আছিল থাৰ্ড কথাটো আছিল যে যোনখিনি মেচিনাৰীৰ কথা কৈছে আপুনি অবভিয়াসলি যে সৰুকে কৰি আছে আৰু এতিয়া ডাঙৰকে কৰিব বিচাৰিছে সো আমাৰ আঁচনিখনৰ উদ্দেশ্যটো হেতু আমাৰ যোনটো দা স্পিৰিট অফ দা স্কিম it mandates to inspire people to get out of your closet and grow আপোনালোকৰ মেণ্ডেটটোৱে হ'ল যে আপোনালোকে যোন সৰু সৰুকে ব্যৱসায় কৰি আছে এটো যাতে আপোনালোকে ডাঙৰকে কৰিব পাৰে আৰু যেটা মই ডাঙৰ শব্দটো ব্যৱহাৰ কৰিছো তাৰ মানে মই বুজাব বিচাৰিছো যে আপোনালোকে বেলেগ বেলেগ ধৰণে চিন্তা কৰিব লাগিব বেলেগ বেলেগ মেচিন ক্ৰয় কৰিব লাগিব প্ৰডাকচন বৃদ্ধি কৰিব লাগিব প্ৰডাকচন যোনবিলাক প্ৰডাক্ট হ'ব কেবিলাক আপোনালোকে মাৰ্কেটত সোৰ্স কৰিব লাগিব সো গুটেখিনি বস্তু সামগ্ৰিকভাৱে আমি এটা চিন্তা কৰিব লাগিব আৰু ইয়াৰ প্ৰত্যেকটো বস্তুৰ ওপৰত স্কিমখনে বা আঁচনিখনে গুৰুত্ব প্ৰদান কৰিছে গতিকে ইয়াৰ পিছৰ পৰ্যায়ত আমি আপোনালোকৰ যোগাযোগ নম্বৰবিলাক লৈছো বা আপোনালোকে আমাক যোগাযোগ কৰিব আৰু কি ধৰণে আপোনালোকে আগবাঢ়িব লাগে প্ৰত্যেকটো পথত আমি আপোনালোকক সহায় কৰিম ঠিক আছে স্যার ইয়াতে আপুনি যেটো এতিয়া ক'লে মেনুৱেল সাৰ্টিফিকেটটো মেণ্ডেটৰী নহয় বাট যেতিয়া মই লোনটো এপ্লাই কৰিছো তেতিয়া সাৰ্টিফিকেটটো বিচাৰিছে আৰু এটা বস্তু আছিল যে আপোনালোকৰ যদি গ্ৰুপ লেভেলত বলে আপোনাৰ আত্মসহায়ক গোট আছে ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গানাইজেশ্যন আছে সমবায় আছে কোঅপাৰেটিভ আছে তেতিয়া আপোনালোকে মিনি ইনকুবেশ্যন চেণ্টাৰ কাৰণে এপ্লাই কৰিব পাৰিব
মিনি ইনকিউবেশ্যন চেণ্টাৰ আপোনালোকে গম পাইছে নহয় যে আপোনালোকে টিভিত দেখে নাই কিছুমান এডভাৰটাইজমেণ্টত যে টপক টপক বস্তু বনি থাকে ইফালে এফালৰ পৰা ৰ মেটেৰিয়েলছ আহি থাকে ইফালৰ পৰা প্ৰচেছিং হৈ থাকে চ' তেনেকুৱা ধৰণৰ সৰু সৰুকৈ কিছুমান ইনকিউবেশ্যন চেণ্টাৰ কৰাৰ সুবিধা এখন আঁচনিয়ে দিব গতিকে এতিয়া আপোনালোকৰ কথাটো হ'ল যে আপোনালোকে মন কৰিব লাগিব কাৰণ মন কৰিলে চন যেতিয়া আপোনালোকে মন কৰিব ওলাই আহিব আমাক যোগাযোগ কৰিব যি ধৰণে আমাৰ সম্পূৰ্ণ আমাৰ কেপাচিটিত আমি আপোনালোকক সহায় কৰিম আপুনি কিবা সুধিব বিচাৰিছিলে য়েছ লগত মই এটা কথা ক'ব খুজিছোঁ এই যে চাৰ্টিফিকেটৰ কথা যিটো ক'লে যদি AITCয়ে কিংবা বেলেগ অৰ্গেনাইজেশ্যনে আমি ইউনিভাৰ্চিটিৰ পৰা যিহেতু আমাৰ UGC কিংবা AICT এফিলিয়েটেড ইউনিভাৰ্চিটি হয় যদি আমাৰ পৰা চাৰ্টিফিকেট যদি আমি আপোনালোকক চাৰ্টিফিকেট দিওঁ মানে আমি ট্ৰেইনিংটো কৰাই উঠি আৰু সেইটো যদি একচেপ্টেবল হয় তো সেই কামটো আমি কৰিব পাৰোঁ ইউ এপ্ৰ'চ ইউনিভাৰ্চিটি যে আমাৰ এনেকুৱা এটা চাৰ্টিফিকেট লাগে আমি ট্ৰেইনিংটো কণ্ডাক্ট কৰিম কণ্ডাক্ট কৰি উঠিম চাৰ্টিফিকেট দিয়াটো আমাৰ আপত্তি নাই বুজি পালে হয় ছাৰ ৰাইট বাট সেইটো কাৰণে চিন্তা নকৰিব আপোনালোকক ক'লে এতিয়া আৰু আমাৰ পৰাও যদি আপোনালোকে ট্ৰেইনিং পাব তেতিয়া আপোনালোকে যোনে আপোনালোকৰ ট্ৰেইনিং কণ্ডাক্ট কৰিব সেই অথৰাইজ বডিৰ পৰা আপোনালোকে শুদ্ধ পৰিমাণে আপোনালোকে চাৰ্টিফিকেট পাব আৰু ছাৰ সঞ্জীৱ দাস ছাৰে যিটো ক'লে ট্ৰেইনিংটো প্ৰভাইড কৰিব সেইটো কি ফ্ৰী অফ কষ্ট হ'ব না ফিজ থাকিব আমাৰ যোনখন আঁচনি আণ্ডাৰ ট্ৰেইনিং এণ্ড কেপাচিটি বিল্ডিং আছে সেইটো ফ্ৰী অফ কষ্ট ছাৰৰটো সুধিছোঁ বড়োলেণ্ড ইউনিভাৰ্চিটি সি আমাৰ ৰিচোৰ্চটো ফ্ৰী অফ কষ্ট নাহে আৰু যদি প্ৰফিটেবল এণ্টাৰপ্ৰাইজ হয় তো আপুনি কিয় ফ্ৰী বিচাৰিব আৰু আমি কিয় ফ্ৰীত দিম হয় নে নহয় সি ইফ ইট ইজ প্ৰফিট মেকিং ইণ্ডাষ্ট্ৰী আমি কৈ আছোঁ এইটো প্ৰফিট মেকিং ইণ্ডাষ্ট্ৰী যদি প্ৰফিট মেকিং ইণ্ডাষ্ট্ৰী হয় তেতিয়াহ'লে আমাৰ যিটো ৰ' মেটেৰিয়েল ইউজ হ'ব চৰকাৰেতো আমাক নিদিয়ে আপোনাক ট্ৰেইনিং দিয়াৰ কাৰণে ৰাইট তো আমি যিখিনি ৰিচোৰ্চ খৰচা হ'ব সেইটো তাৰে এটা পাৰ্টিকুলাৰ নমিনেল ফিজটো ল'বই লাগিব বুজি পাইছেনে নাই চৰকাৰে আপোনালোকক হেল্প কৰিবৰ কাৰণে আঁচনি দি আছে চৰকাৰে যে চব বস্তু এইটো চেট দিব সেইটোতো আশা কৰা ঠিক নহয় সেইটো আশা কৰা নাই ছাৰ মানে ইণ্ডিয়ান কণ্ডিশ্যনত মানে নে ঠিক আছে মানে কথাটো হ'ল ছাৰ মোৰ তাত বহুতকেইটা ফাৰ্মাৰ আহে মই অলৰেডি কৰিছোঁ কাৰণে মোৰ তাত বহুতকেইটা ফাৰ্মাৰ আছে তো সিহঁতে বহুত মিডিল ক্লাছৰো নহয় বহুতকেইটাই তো সিহঁতে আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যিটো ফিজটো লয় তাৰ পৰা মানে সেইটো ফিজটো দিবৰ কাৰণে বহুত তেহঁতৰ দিগদাৰ হয় মেইনলি সেইকাৰণে মানে মই বিচাৰিছোঁ যাতে আমাক ফ্ৰী অফ কষ্ট ট্ৰেইনিং ফুড প্ৰচেছিঙত দিব পৰা যাতে মেনেজ কৰা হয় ছাৰ শুনক যেতিয়া আমাৰ 2017ৰ পৰা 2020 জুলাইলৈকে যেতিয়া প্ৰজেক্টটো DBTয়ে ফাণ্ডিং কৰি আছিলে তেতিয়া আমি ফ্ৰী অফ চাৰ্জত ট্ৰেইনিং দিছোঁ ৰাইট আমি আপোনালোকৰ তাতে গৈও ট্ৰেইনিং দিছোঁ ইয়াতে নহয় মণিপুৰ মিজোৰাম য'তে ত'তে গৈছোঁ 2020 জুলাইৰ পৰা আমাৰ প্ৰজেক্টটো শেষ হ'ল ৰাইট এতিয়া যদি আমি গোসাইগাঁও গৈ ট্ৰেইনিংটো কৰাব লাগে তো এটলিষ্ট ইয়াৰ পৰা যিখিনি লজিষ্টিক খৰচা হয় ৰাইট তাৰ সেইখিনিতো আল্টিমেটলি নমিনেল এটা চাৰ্জ ল'বই লাগিব এতিয়া আমি কৈছোঁ যদি এটা ফাৰ্মাৰৰ এটা মাছৰুমৰ ট্ৰেইনিং আপোনালোকে ল'ব আহে পাৰ হেড আমি কোৱা নাই আমি কৈছোঁ এটা গ্ৰুপৰ কাৰণে ছাপ'জ আমাৰ গেছ এই হাজিৰা এই পোৱাল এই কালেক্টিভ এটা খৰচা হয় সেই খৰচাটোকে আমি পাৰ হেড ডিভাইড কৰি ছাপ'জ পাৰ হেড 300 to 400 কি 500 আহে সেইটো সেই পইচাটো আমি নমিনেল বুলি ভাবোঁ যদি এইটো প্ৰফিট মেকিং ইণ্ডাষ্ট্ৰী হয় আমি যদি কওঁ এইটো প্ৰফিট মেকিং ইণ্ডাষ্ট্ৰী তেতিয়াহ'লে ইমানখিনি নমিনেল ফিজটো দিয়াত আপত্তি থাকিব নালাগে ৰাইট ছাৰ য়েছ ছাৰ আৰু বহুতকেইটা কুৱেশ্যনছ আছে এতিয়া অল 3 নম্বৰ পইণ্ট ছাৰ ছাৰ ক'ব পাৰিমনে চবকেইটা পইণ্টছ এক ছেকেণ্ড we have bankers also. You want to respond to the certificate case, whether certificate is mandatory for providing loans to the farmers regarding PME project. You want to respond? But yeah, any response please from bankers? You want to respond? Yeah? SBI SBI. Why ada Ananda Bush materialnya banana? SBI, who can respond? SBI ni representative gue ya. SBI ni representative time mas bunga aku man. Tapi like bank ni sih dong. Ang to belik ping of apply kalam aku. सार्टिफिकेट जाहैबाय गावनि माबानि थाखाय रोंगौथिखौ आइडेन्टिटिनि थाखाय आरो ओमफ्राय आरो दाउट दंबावोबा गावखौ फैनानै लोगो हमनो हागोन बे जाहैबाय इउक' बेंकआ बिनि गोजौआव LDM अफिसाव जिखुनु दाउट दङबा नों बिजों फैनानै मोजाङै रायलायनो हागोन
Sir. जाबाय ना दा बयबो फार्मारफ्रा खोनाखाबाय आदानिखौहाय माबाफोर प्रब्लेम जायोबा जेरै सारा होनदों बिदि खालामबानो जाबाय औ नाम्बार 3 पॉइंट्स बे बहुत इम्पोर्टेन्ट to provide all maximum units small branches of spawn production unit under Bodoland University because BU cannot provide us much seed we need as much seed we need. That is number 1 point. Example example hol yate amar 160 ta stall ase 160 stall e jodi sobe dangor ke jodi bonabo bisare tetia amar 160 stalls into 3 quintals 3000 ta cylinder bag jodi ejon farmer e bonai tetia amak lagibo 480 quintals in a day I will say in a month. So moi জানিব বিচাৰিছো সঞ্জীৱ দাস ছাৰৰ পৰা যে আমাক এনেকে 480 কুইণ্টেলছ কে এই মাহত গুটি দিব পাৰিবনে ইন এ মান্থ অফ সেপ্টেম্বৰ এছ উই নিড দিছ টু মেক এ সাকসেসফুল ODOP যদি এনেকে পাৰে আচ্ছা ফৰ এক্সাম্পল আমাৰ ইয়াতে ফাংচনেলি আমি আজি মেলাৰ কথাটো যদি লওঁ আমি ওয়ান্স আপোনালোকৰ এক্সেল শিটত আপোনালোকে সবে গম পায় আমি 179 টা আমি পাৰ্টিসিপেন্ট ৰেজিষ্টাৰ্ড কৰিছো ৰাইট তাৰে মাজত 90 জনে আমাক এশ্বুৰেন্স দিলে যে আজিৰ ষ্টলত আহিব আজি কেইটা ষ্টল আহিছে বুলি কওক ডেফিনেটলি কম আহিছে স্যার 62 ৰাইট স্যার বেংকিং ষ্টল লৈ এতিয়া আপুনি মোক যদি কয় যে প্ৰত্যেকটা ষ্টলৰ কাৰণে 3 কুইণ্টেল কে লাগিব আপনি গ্যারান্টি আপনি এটা আমাক আন্ডারটেকিং দিয়ক যে আমি ইমান কেটা ষ্টলৰ কাৰণে আমি ইমানটা আমি স্পন বনাম আৰু আমি এটো লমে because at the end of the season যদি suppose আজিৰ মেলাটোৰ কথা কক 179 ৰ পৰা 90 এশ্বুৰেন্স দিছে আজি 62 টা ষ্টল আছে বাকি কেজন ষ্টল পাৰ্টিসিপেট কৰা নাই আমি ইমানবাৰ গ্ৰুপত যোগাযোগ কৰাৰ পিছতো কৰা নাই এতিয়া আমি যদি সব ষ্টলৰ কাৰণে 3 কুইণ্টেল কে আমি স্পন বনাই দিও তো আলটিমেটলি তেওঁলোকে লবনে যদি ইহঁতৰ মন থাকে ল'ব ডেফিনেটলি স্যার তো লোনটো আগতে পাও তাৰ পিছত ইউনিভাৰ্সিটিক এপ্ৰোচ কৰক নহয় স্যার এস এক্সাম্পল মই আপোনাৰ ইউনিভাৰ্সিটিত মই এস এক্সাম্পল হয় 7 কিলো 7 কেজি হয় যেতিয়া আমি মই খুজিছো হয় টাইমত পোৱা নাই এক মাহ পিছত পাইছো তো এক মাহ পিছত পাই পিনি সেপ্টেম্বৰ মাহটো মোৰ শেষ হৈ যোৱাৰ পিছত অক্টোবৰ মাহত যদি মই কৰিব লগা হয় তেতিয়া তো প্ৰবলেমটো হয় স্যার যেতিয়া গুটি স্যার শেষ কৰিলে ভাল যেতিয়া গুটিটো মানে মই বিচাৰো তেতিয়াই পাব লগা এভেইলেবিলিটিটো থাকিব লাগে স্যার মই কোনো স্পনৰ প্ৰডাকশন প্ৰসেসৰ দুই ফেজত হয় এটো আপুনি গম পাব লাগিব ফাৰ্স্ট প্ৰসেস হল যেটো মাস্টাৰ স্পন বনাওতে 1.5 মাহ যায় যেটো কালচাৰৰ পৰা হয় আপোনালোক যেটো স্পন দিয়া হয় এটো হল ফাৰ্স্ট জেনাৰেশন কমাৰ্শিয়াল স্পন হেতু কাৰণে 20 দিন সময় লাগে এটা সাপোজ মই কেভিকে কোকৰাঝাৰৰ কাৰণে মই 8 কুইণ্টেল স্পন বনাই থৈছো স্পনিংৰ এজিং হয় আজি মই যেটো স্পন বনালো মই আপোনাক আজিৰ দিনত বেলেকৰ স্পন দিয়াত আপত্তি নাই কিন্তু আপুনি এই স্পনটো লৈ আপুনি এক সপ্তাহ বেছি ঘৰত ৰাখিব নোৱাৰিব বুজি পালে কথাটো ফ্ৰেশ আপোনাক আমি 20 দিন কিয় কওঁ 20 দিন লাগে আমাৰ মাস্টাৰ স্পনৰ পৰা কমাৰ্শিয়াল স্পনক ট্ৰান্সফৰ্ম কৰাৰ কাৰণে 20 দিন লাগে আপুনি যদি ফ্ৰেশ স্পন বিচাৰিছে সবে ইয়াতে একসেপ্ট কৰিব যে বেংগলৰ পৰা আহা স্পন কিবা কিবাৰ পৰা আহা স্পনতকে আমাৰ স্পন 100 টাইমছ বেটাৰ কিয় আমি কোনো কেমিক্যাল ইউজ নকৰো আমি 100 কিলো স্পন যেটো বহাও 30 কিলো লস হয় কিয় জানে বিকজ আমি কেমিক্যাল ব্যৱহাৰ নকৰো 70 কিলো যেটো ভাল স্পন হয় তাৰে পৰা আমি ডে 1 মানে আজি 20 দিন শেষ হৈছে মানে আজি আপোনাক দিয়াৰ কাৰণে ডে 1 আজি আপোনাক ফ্ৰেশ স্পন দিব কাৰণে আমি ফ্ৰেশ দিও আপুনি যদি কয় যে আমি এতিয়াই পাই যাব লাগে আমি পুৰানা স্পন দি দিম আপুনি উপকৃত হ'ব জানো আপনি ডেফিনেটলি নহয় বিকজ উই নো দ্য সায়েন্স আপোনাক আমি দিছো যাতে কনজিউমাৰৰ বেস্ট অফ দ্য বেস্ট পারফরম্যান্স দিব পাৰে এতিয়া সাপোজ আপনার এতিয়া ধৰক আপনি আজি কিবা এটা মাংস খাব খুজিছে আপনি বজাৰত গৈ মাংসটো আনি প্ৰসেস কৰি আঞ্জা বনাওতে আপনি এটলিস্ট 3 ঘন্টা মান সময় লাগিব না নাই কক তো আজি আপনি স্পন বিচাৰিলে আমাক একদিন এটলিস্ট 20 দিন আগতে আমাক ক'ব লাগিব যে আজি আপোনাক স্পন লাগে হেতু হল প্ৰসেস এটোৱে মানে স্যার যদি এভেইলেবিলিটিটো থাকে ডেফিনেটলি আমি মই কলো তো আপোনাক আমি এশিওর কৰিলো যদি আপনি এশিওর কৰে যে এই প্ৰত্যেকটা যিমান মানুহৰ কাৰণে আপনি স্পন বিচাৰিছে আপনি হিমান মানুহৰ হৈ আপনি এটা আন্ডাৰটেকিং দিয়ক যে ইমান দিনত আমাৰ ইমান স্পন লাগে আমি দি দিম বাট আপোনালোক কিন্তু স্পনটো লৈ যাব লাগিব ওকে স্যার বাট আপোনাৰ বড়োলেণ্ড ইউনিভাৰ্সিটিৰ আন্ডাৰত যদি বহুত কেটা হৰু কে যদি ইউনিট স্পন প্ৰডাকশন ইউনিট যদি হয় হয় এতিয়া মই এক্সাম্পল এইটো
প্ৰফিটেবল এণ্টাৰপ্ৰাইজ হওক বা যিয়ে হওক ছাৰ বা যিমান ইনকামে আহক গোসাইগাঁৱৰ পৰা কোকৰাঝাৰ আহিব লাগে গাড়ী ভাড়া আপুনি এতিয়া জানে তো সেইটোৰ কাৰণে যদি এটা সাব ডিভিজনত বা এটা এৰিয়াত যদি আপোনাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত যদি স্মল স্পন প্ৰডাকশ্যন ইউনিট হয় তেতিয়াতো এইটোও ভাল হয় সেইটোৰ কাৰণে এটা ব্যৱস্থা কৰি দিলে আমাৰ বহুত কেইটা ফাৰ্মাৰৰ ভাল হয় ছাৰ এইটো আপোনাৰ ডিজায়াৰ হে তাতে টেকনিক্যাল অসুবিধাটো ক'ত হ'ব পাৰে মই আপোনাক কওঁ হয় ছাৰ এতিয়া আপুনি যদি আমি ইমান সফিষ্টিকেটেড লেবত আমাৰ কণ্টামিনেশ্যনৰ প্ৰব্লেম হয় এতিয়া আপুনি ওলাব খুজিছে যে অয়েষ্টাৰ প্লিউটাছ সাজাৰ কাজু আপুনি কৰিব খুজিছে আপুনি যদি ভালকে হাইজিনিক কণ্ডিশ্যন মেইনটেইন নকৰে ডেফিনেটলি আমাৰ ইমান ডাঙৰ লেবতো আমাৰ কণ্টামিনেশ্যনৰ প্ৰব্লেম হয় আপুনি যেতিয়া সৰু এটা স্পন লেব বনাব এটা ৰুৰেল এৰিয়াত এটা অলপ ৰিমোট এৰিয়াত ডেফিনেটলি আপোনাৰ কাৰেণ্টৰ প্ৰব্লেম থাকিব কাৰেণ্টৰ প্ৰব্লেম নাই এনেকুৱা জেগাই নাই আমাৰ কোকৰাঝাৰত ৰাতি আপোনাৰ ভল্টেজ 3 ফেজৰ ভল্টেজ 150 তলত ড্ৰপ কৰে যিটো 220 থাকাৰ কথা আপোনাৰ ষ্টেবিলাইজাৰ নচলিব ইউপিএছও নচলিব আপোনাৰ যিটো লেমিনাৰ এয়াৰ ফ্লো হিটোও বেয়া হ'ব অটোক্লেভো বেয়া হ'ব আপোনাৰ তাতে যিটো পানী পায় তাতে হিটো হাৰ্ড ৱাটাৰ হয় অটোক্লেভৰ যিটো আপোনাৰ হিটিং এলিমেণ্ট থাকে হাৰ্ড ৱাটাৰ দিয়াৰ লগে লগে ছমাহৰ পিছত যিটো চল্ট ডিপজিশ্যন হয় এই কি কয় আপোনাৰ হিটিং এলিমেণ্টটো এক্সপানশ্যন আৰু কণ্ট্ৰেকশ্যন নকৰাৰ কাৰণে 6 মাহৰ ভিতৰত বেয়া হ'ব তো আমি স্পন লেব বনাই দিয়াটো ডাঙৰ কথা নহয় আপুনি চলাব পৰাটো ডাঙৰ কথা হ'ব তাতকে আপুনি অথৰিটি ৰিকুৱেষ্ট কৰক আমি ইয়াতে এই যে স্পেচিয়েল পাৰপাছ ভেহিকেল এছপিভি বুলি কয় এই যে ভেকচিনবিলাক যে লৈ যায় ৰাইট অলপ কুলিং ভিতৰত থাকে সেইখিনি যদি আমাক এভেইলেবল কৰি দিয়ে তো আমাৰ আপুনি আহিব নেলাগে আপুনি যদি তাতে এটা নডেল ইউনিট খুলি দিয়ে আমি ইয়াৰ পৰা স্পন পঠাই দিম তাতে আপনি স্পনৰ এভেইলেবিলিটিহে আপোনাৰ মুদ্দা হয় নে নহয় স্পন বনোৱাটো আপোনাৰ মুদ্দা নহয় বিকজ স্পন বনোৱাটো এটা স্পেচিয়েলাইজ জব হয় স্যার বুঝলে কারণে যদি ট্রেনিং দি পিনি যদি আৰু আপুনি যেটো এটা কলে ট্রেনিং তো দিয়াতে আমার আপত্তি নাই ট্রেনিং সাপোজ মাংস কেনেকা ৰান্ধিব লাগে আমি শিকাই দিলো আৰু বহুতে ক'ব যে আমি যতে ট্রেনিং দিব যাওঁ আমি স্পন বনোৱাটো শিকাওঁ কিন্তু ইমান কেটা ইকুইপমেন্ট সবকে দিয়াটো পসিবল হয় জানো ফৰ এক্সাম্পল ইলেক্ট্ৰনিক বেলেন্সৰ পৰা আৰম্ভ কৰি আপোনাৰ অটোক্লেভৰ পৰা আৰম্ভ কৰি লেমিনাৰ এয়াৰ ফ্লোৰ পৰা আৰম্ভ কৰি মোটামুটি সৰু ডাঙৰকে সব ইউনিট আপোনাৰ লাগিব যদি আপুনি বস্তুটো ফাংশনালি কৰিব লগা হয় ফৰ এক্সাম্পল অতুল শাহ যদি ইয়াতে আছে আমাৰ এই ভাওৰাগুৰি স্পন তেওঁৰ তাতে গৈ চাব বহুত ডাঙৰ স্পন লেব আছে বাট তেওঁ যদি সোধে তো বেহৰামপুৰৰ পৰা আনে স্পন তেওঁ কিয় ইমান ডাঙৰ স্পন লেব ৰাখি তেওঁ স্পন বনাব পৰা নাই এবাৰ গৈ সুধিবচোন যাৰ তাত অলৰেডি আপুনি যিটো ষ্টেজৰ কাৰণে আপনি প্ৰপ'জ কৰিছে সেই ষ্টেজটো কোনবা তাতে আছে বাট তেওঁ ইউজ কৰিব পৰা নাই আপুনি সুধি আহকচোন তেওঁৰ তাত নহ'লেও 8 লাখ টকাৰ ইনভেষ্টমেণ্ট কৰি তেওঁ লেপটপ বনাইছে but they use korbo para nai tekete kyo para nai definitely tekete full hard working kora nai no not because of hard working guidance poa nai sir not because of hard working see there are problems you have to understand that electrical appliances hoy jodi voltage to ami amar maximum jagat voltage problem hoy rural jagat amar university CIT 3 phase equipment solar karone at least 220 volt lage amar yate rati khon 150 tolat voltage gusi jay stabilizer o UPS ok support koribo nuare see আমার ডিজায়ার টু বেলেগ টেকনিক্যাল প্রবলেম খিনি আপনি ইগনোর কৰিব নোৱাৰিব আদারওয়াইজ তেও ইয়াতে স্পন ল্যাব ৰাখি তো বেহৰামপুৰৰ পৰা কিয় স্পন আনে আপনি এবাৰ সুধিবচোন ডেফিনেটলি আমি সবে একসেপ্ট কৰিম যে মোৰ ল্যাবত যদি মই স্পন বনাও আমাৰ প্ৰডাকশন কষ্ট কমিব হয় না নহয় কওক মই যদি মোৰ ল্যাবত স্পন বনাও মোৰ প্ৰডাকশন কষ্ট কমিব তো মই মোৰ ল্যাব ৰাখি মই বাহিৰৰ পৰা স্পন কিয় আনিম ঠিক আছে বুজি পালে ini जाबाय ना लाइक गोसोथ' दङ बानायनो जेरावबो खिन्थु टेकनिकेलि एसे दिगदार जायो आरो ना सारा बुंदों इलेक्ट्रिसिटिनि खोथा बुंदों मेसिनारिसनि खोथा बुंदों ना एसे टेकनिकेलि थोड़ा प्रब्लेम जायो नाथाय नोङो स्पेशल पारपस भेहिकल बेखौ एक्सप्लोर खालामनो हायो जाहाथे नोंनो निजे डिस्ट्रिबिउट खालामनो हागोन बेलेग फार्मार्सनोबो ना एसे टेकनिकेलि इश्यूसबो दं बे नङा जे लाइक गोसो जाबानो गासै बुस्थुखौ हाया नालाय एसे टेकनिकेलि एसे प्रब्लेम दङ ट्राइ खालामनांगोन ना मोनसेयाव डिपेन्ड जानानै थाबाय थानो हाया गासिबो ट्राइ खालामजोबनांगोन डेफिनेटलि होमबासो माबा जागोन आरो जेरै सारमोना खालामदों आंनि आइडियोलजिजों आं नुदों ODOP मालाबाबो साक्सेसफुल जाया सार जुदि फुरा फार्मार्सफ्रा गिदिरै मासरुम फार्मिं स्टार्ट खालामा प्रडाक्शनफोरखौहाय फुड प्रसेसिंफोरखौहाय जुदि बाहेरायावहाय इम्पर्ट खालामनो हायाबा एक्सपर्ट इम्पर्ट खालामनो हायाबा अब्ला ODOPआ साक्सेसफुल जानाय नङा सार मानो होनबा सारानो मिथियो बे फिसा फिसौ प्रडाक्ट खालामनानै जों लकेलावल' खालामनानै जेबो लाब गैया ना सार नोंसोरो बिनि थाखाय PME टीम दंना आनन्द बसुमतारी दङ बे प्रजेक्टनि आन्डाराव मा लानो हायो आनन्द बसुमतारीजों DICC अफिस बा बिनि कन्टेक्ट नाम्बारखौ लानानै मोजाङै रायलायबानो जाबाय अके सापर्ट खालामनो हायो बिसोर इन टार्म्स अफ मिशनारिज राइट यू कैन सापर्टिं मिशनारिज राइट सो बिसोरजों कन्टेक्ट खालामबा
बिसोरो हेल्प खालामनो हागौ बिकज आं नोंखौ सिगांनिफ्राय लोगो मोनखादों नोङो खालामनो गोसो राइट स' बेनिखायनो नोङो बेस्टआ जाबाय जा दास साराथ' थाखागोन टेकनिकेल स्पननि थाखाय बाट प्रसेसिं खालामनो थाखाय DICC टीमजों मोजाङै रायज्लायबानो जाबाय दे हारसिं फैनानै मालाबा दे